হাই ফ্ৰেণ্ডছ, মই পাহিয়ে পোনপ্ৰথমে আপোনালোকক চবকে আমাৰ এই জ্ঞানৰ নগৰ অসমীয়া ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। লগতে আশা কৰিছোঁ ফ্ৰেণ্ডছ আপোনালোক সকলোৱে ভালে আছে। ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ কাৰণে কেইটামান সাঁথৰ লৈ আহিছোঁ। আশা কৰিছোঁ ফ্ৰেণ্ডছ আপোনালোকৰ সাঁথৰকেইটা চাই নিশ্চয় ভাল লাগিব। তেন্তে বলকচোন ফ্ৰেণ্ডছ, পলম নকৰাকৈ আমাৰ আজি সাঁথৰকেইটাৰ ফালে আগবাঢ়ি যাওঁ। চ' লেটছ গেট ষ্টাৰ্টেড। আমাৰ আজি প্ৰথম সাঁথৰ, হাবিত কাহে ওলাই নাহে। কি বাৰু উত্তৰটো ভাবি চাওকচোন আৰু সোনকালে আমাক কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিয়ক। ফ্ৰেণ্ডছ, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কুঠাৰ। আমাৰ আজি দ্বিতীয় সাঁথৰ, খাল বিল শুকাই গ'ল, গছৰ ওপৰত পানী ৰ'ল। কি বাৰু উত্তৰটো কমেণ্ট কৰি জনাব। আপোনালোকৰ সময় আৰম্ভ হৈছে। ফ্ৰেণ্ডছ, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নাৰিকল। আপুনিনো কি ভাবিছিল কমেণ্ট কৰি জনাব। আমাৰ আজি তৃতীয় সাঁথৰ, উপজিয়েই বুঢ়া হয় কোন। উত্তৰটো কমেণ্ট কৰি জনাব। ফ্ৰেণ্ডছ, ইয়াৰ উত্তৰটো হ'ব বুঢ়া আঙুলি। আমাৰ আজি পঞ্চম সাঁথৰ, মাত আছে কিন্তু মানুহ নাই, ঘৰ আছে কিন্তু দুৱাৰ নাই। কি বাৰু উত্তৰটো কমেণ্ট কৰি জনাব। ফ্ৰেণ্ডছ, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰেডিঅ'। আমাৰ আজি ষষ্ঠম সাঁথৰ, কাৰাক কুৰুক কৰে, হেণ্ডশ্বেক দিলে বমি কৰে। কি বাৰু উত্তৰটো ভাবি চাওকচোন আৰু কমেণ্ট কৰি জনাব দেই। আপুনি কি ভাবিছিল ইয়াৰ উত্তৰটো। ফ্ৰেণ্ডছ, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব দমকল। আমাৰ যি শেষৰ তথা অন্তিম সাঁথৰটো হ'ল চিত পখিলা, তিনি মূৰ 10 ঠেং ক'ত দেখিলা। মানে মূৰ 3টা আৰু ঠেং 10টা। আপোনালোকে ক'ত দেখিছে বাৰু। উত্তৰটো কমেণ্ট কৰি জনাব। আপোনালোকৰ সময় আৰম্ভ হৈছে। ফ্ৰেণ্ডছ, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হাল বোৱা। চ' ফ্ৰেণ্ডছ, মানে যেতিয়া মানুহজনে হাল বোৱাই থাকে তেতিয়া মানুহজনৰ মূৰ, তাৰপিছত গৰু দুটাৰ মূৰ এইটো বুজাইছে। আৰু ইয়াতে কৈছে 10 ঠেং, মানে গৰু দুটাৰ 4টা ঠেং আৰু মানুহজনৰ 2টা ঠেং, টোটাল 10টা ঠেং। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটোক প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব, কিয়নো মই যেতিয়া ভিডিঅ'বোৰ দিওঁ যাতে আপোনালোকে চবৰ প্ৰথমত পায়। চ' সেইবাবে আপোনালোকে কাষত থকা বেল আইকনটো প্ৰেছ কৰিব। ধন্যবাদ ফ্ৰেণ্ডছ, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। জয় আই, জয় অসম।